BTR सरकारनि बानजायनायाव दिनैनिफ्राय फैगौ 6 फेब्रुवारिसिम दांदुफुर हाजोआव माउन्टेनियरिं ट्रेनिं हाबाफारि खुंफुंदों। गासै सानबानि हाबाफारिनि गेजेरजों BTR सरकारनि बानजायनायाव दांदुफुर हाजोआव दिनैनिफ्राय जागायजेननाय हाजो गाखोनायनि फोरोंथाय होनाय हाबाफारिखौ बेखेवनानै होयो BTRनि गाहाय खुंगिरि प्रमद बर'आ। क'क्राझार सहरनि साखाथियाव थानाय दांदुफुर हाजोआव खुंनाय हाबाफारिनि गेजेरजों हाजोखौ माबोरै गाखोनांगौ आरो हाजोनिफ्राय माबोरै पेराग्लाइडिं खालामनांगौ बेनि बागै फोरोंथाय होनाय जायो। बे हाबाफारियावनो BTRनि मावफुं सोद्रोमा डक्टर नील सरगियारियाबो बाहागो लायो। আজি प्रथम बेच माउन्टेनिङৰ কাৰণে বডোলেণ্ড স্পৰ্টছ এণ্ড ইউথ ৱেলফেয়াৰ ডিপাৰ্টমেণ্টৰ দ্বাৰা মাউণ্টেনিং ট্ৰেইনিঙৰ কাৰণে প্ৰথম বেচ ইয়াত আৰম্ভ কৰিছে দাংদুফুৰ আমাৰ পাহাৰত। মই আশা ৰাখিছোঁ এইটো একদম ভালকৈ সফল হ'ব, কাৰণ যিটো নেকি মাউণ্টেনিং সেইটো এটা স্পৰ্টছ, এটা ডাঙৰ স্পৰ্টছ হয়, সেইটো এটা মেজৰ স্পৰ্টছ হয়, সেইটো অল অভাৰ ৱৰ্ল্ড ইয়াৰ এটা ইম্পৰ্টেঞ্চ আছে, সেইটো সকলো মানে এইটো কৰে। আৰু ইয়াৰ দ্বাৰাই বহুত ল'ৰা ছোৱালীয়ে অকল এইটো স্পৰ্টছে নহয়, ইয়াৰ দ্বাৰা বহুত কেৰিয়াৰো কৰিব পাৰে আৰু সেইটো এটা এডভেঞ্চাৰো হয়, ইয়াৰ পৰা বহুত নলেজো পাব পাৰে। তো সেইকাৰণে বডোলেণ্ডত বেলেগ বেলেগ স্পৰ্টছৰ লগতে মাউণ্টেনিংটো আৰম্ভ কৰিছে। ইয়াৰ কাৰণে মই ডিপাৰ্টমেণ্টক শুভেচ্ছা জনাইছোঁ। আৰু আমাৰ অঞ্চলৰ পৰাও এই ট্ৰেইনিংটো লৈ পেলাই ভৱিষ্যতত যাতে এই অঞ্চলৰ পৰা হিমালয় আৰোহণ কৰিব পৰা, ইয়াৰ পৰা যাতে স্পৰ্টছমেন ওলায়, মই সেইটো আশা কৰিছোঁ। আৰু ইয়াত যিটো দেখিছোঁ বহুত মানে ইয়াং ল'ৰা ছোৱালী ইয়াত অংশগ্ৰহণ কৰিছে, যিসকলে স্কুলত পঢ়ি আছে, কলেজত পঢ়ি আছে। এই ল'ৰা ছোৱালীবিলাকৰ বহুত ভৱিষ্যত আছে আৰু ফিজিকেল ফিটনেছটো খুব ধুনীয়া হয়। চ' তেখেতসকলৰ বহুত ভৱিষ্যত আছে। সেইকাৰণে মই আমাৰ ডিপাৰ্টমেণ্টক কৈছোঁ যে অনাগত দিনত ইয়াত এটা পাৰ্মানেণ্ট এই ট্ৰেইনিং কেম্পটো কৰিব লাগে। আৰু ইয়াৰ কাৰণে আমি আমাৰ চৰকাৰৰ তৰফৰ পৰা যিখিনি এক্সপেণ্ডিচাৰ আছে সেইটো আমি ভৱিষ্যতত আমাৰ বাজেটত আনিম আৰু সেইটো আমি বিয়াৰ কৰিম। তো গতিকে অল অভাৰ ৱৰ্ল্ড এইটো মাউণ্টেনিংটো হয়, এক্সপেডিশ্যনটো হয়। তো সেইকাৰণে বডোলেণ্ডৰ ল'ৰা ছোৱালীও ইয়াৰ পৰা ডিপ্ৰাইভ হ'ব নালাগে, মই সেইটো আশা কৰিছোঁ। এইটো ফৰেষ্ট ডিপাৰ্টমেণ্টে কৰিছে আৰু গোটেই ষ্টাডি কৰিহে কৰা হৈছে। তাত নতুন নতুন যিটো আছে এনক্ৰচমেণ্ট হৈ আছে। চ' সেই এনক্ৰচমেণ্টবিলাক ফৰেষ্ট ডিপাৰ্টমেণ্টৰ পৰা সিদিনা ষ্টেটমেণ্ট দিয়া মই দেখিবলৈ পাইছোঁ। গতিকে য'ত নতুন নতুন এনক্ৰচমেণ্ট হৈছে সেই জেগাবিলাক কৰা হৈছে আৰু ইতিমধ্যে বডোলেণ্ডত আইডেণ্টিফাই কৰা হৈছে যি এৰিয়াত এনক্ৰচমেণ্ট হৈছে ইয়াৰ গোটেই ডাটাটো ওলোৱা হৈছে। তো আমি আশা ৰাখিছোঁ যে মানুহবিলাকে নতুনকৈ দখল যাতে নকৰে, কাৰণ এনভাইৰনমেণ্ট আৰু বায়'ডাইভাৰ্চিটিটো আমি কেতিয়াও কম্প্ৰমাইজ কৰিব নালাগে। এতিয়া গ্ল'বেল ৱাৰ্মিঙৰ এটা কথা চবে জানে আৰু ইতিমধ্যে আমাৰ প্ৰধানমন্ত্ৰী ডাঙৰীয়াও ইতিমধ্যে ঘোষণা কৰিছে যে জলবায়ুটো আমি যেনেকৈ মেইনটেইন কৰিব লাগিব আৰু ইয়াৰ কাৰণে আমি কাৰ্বন ফ্ৰী কৰাৰ কাৰণে বহুত কাম কৰিব লাগিব। তো সেইকাৰণে কিছুমান কাম আমি কৰিব লাগিব, কিন্তু নট এট দি কষ্ট অফ হিউমেনিটেৰিয়ান মানে যিটো আছে ইছ্যু। তো সেইকাৰণে ডিপাৰ্টমেণ্টক মই কৈছোঁ যে ইয়াত যাতে ক'তো মানে হিউমেনিটেৰিয়ান ক্ৰাইচিছ হ'ব নোৱাৰে, এইটো এড্ৰেছ কৰিবলৈ কোৱা হৈছে। এইটোতো এটা ভাল স্পট হয়, কিন্তু এইবছৰ আমি ইণ্টাৰনেশ্যনেল ইভেণ্ট পাতিব নোৱাৰিলোঁ। আশা ৰাখিছোঁ নেক্সট পেৰাগ্লাইডিঙতো ইণ্টাৰনেশ্যনেল ইভেণ্ট পাতিব পাৰিম বুলি।